হে ৰাইজ আজি মই উঠিছোঁ ৰাতিপুৱা হ'ল 10টা বজাত উঠিছোঁ বিলাকটো ষ্টাৰ্ট কৰিলোঁ আৰু দেই আজি মানে আমাৰ ঘৰত ৰভা এখন দিব তাকে দেখুৱাম ৰভাটো কেনেকৈ দিয়ে সেই কথাটো বুজাওঁতে সকামৰ বস্তুবোৰ আনিলে আপোনালোকে বুজিছে জানে কি কি আনিলোঁ চামগৈ বোলক ইয়াত টিং আনিলোঁ এই দুখন কেহাৰী আনিলোঁ ৰাইজ কেহাৰী দেই কেহাৰী এইটো এটা চিংলেছ আনিলোঁ কি আনিলি কি চিংলেছ হ'ব চিংনেছ দেই সেইটো চিংনেছ ৰাইজ সেইটো চিংনেছ ধৰি লওক আপোনালোকে কি এয়া স্কিম ৰাইজ স্কিম দেই স্কিম বুলি ধৰি লওক আৰু এইখন চকী এইখন চকী তাৰপৰা কোনটো জাৰ এইটো কিহৰ বাল্টিং কি বাল্টিং এইটো অঁ দাইল দিয়া বাল্টিং দেই ৰাইজ তাৰপৰা ইয়াৰ কি আছে ইয়াত এইটো কি বুলি কয় এনেই গামলা তাৰপৰা ইয়াত আৰু কি নতুন বস্তু আছে নি কিহৰ ঢাকনি এখন চিমলেছটো ঢাকনি দেই ৰাইজ চিমলেছৰ ঢাকনি এয়া এইটো চৰিয়া কাক চৰিয়াম মই কাক চৰিয়াম এইটো তই চৰিয়া বুলি ক'লে মই কাক চৰিয়াম নামটো চৰিয়া অঁ নামটো চৰিয়া হ'ব এতিয়া হ'ব থ ইয়াত আৰু কিবা আছে নি নতুন বস্তু অঁ 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 হেতা অঁ হেতা থৈ দিয়া হ'ব এইখনৰ নামটো জালি হেতা এইবোৰ থোৱা বস্তুবোৰ সামৰি দে কি কি এইখন থাকি গৈছিলে নি ক'বলৈ এইখন ঘুটুং হেতা ন এইখন কি কৰিম কৰিম কি কাম আছে এইখনৰ দাইল দিয়া এখন দাইল দিব থক তেতিয়া হ'ব তাৰপৰা ইয়াত কি দিব ৰভা দিব তো মানে গাইজ সকামৰ হেৰি এই নিউজ এটা কৰিছে তেখেতে দেখুৱাইছে যথেষ্টখিনি বস্তু আপোনালোকে চাওক আজি বহুত ভাল লাগিছে ধুনীয়া এজন নিউজ মানে সাংবাদিক আহিছে ধুনীয়া একদম সাংবাদিক এজন আহিছে তাকে দেখুৱাবলৈ আহিছে চাওক আৰু ধুনীয়াকৈ দেখুৱাইছে তেখেতৰ সাংবাদিকৰ বিৰল প্ৰতিভা আছে তেখেতে বুজিছে নাই তেখেতে বান্দৰৰ লগৰে দুই এজন এই এওঁলোকে এনেকৈ ওলমিব পাৰে তেখেতে কি ভাল পাব আমি বানৰ হয় বানৰ কি তুমি মই বানৰ নে বান্দৰ কি বান্দৰ অঁ বান্দৰ কি মই বান্দৰ অঁ তাত কি একেলগতে বান্দৰ অঁ বান্দৰ নহয় বান্দৰ ৰাইজ শুদ্ধটো জীৱনত নহয় কি বান্দৰ ৰাইজ ৰাইজ সাংবাদিকা বোলে ঢুকি পোৱা নাই ওপৰৰ পৰা ধুনীয়াকৈ দেখুৱাবলৈ তাৰপৰা কিহে দিব হেৰি ৰভাখন কিহে দিব খুটা কিহৰ বাঁহ কোনা বাঁহ অঁ এয়া বাঁহ কি বাঁহ এয়া কি তই এতিয়া বস্তুবোৰ দেখুৱালি হয় সাংবাদিক আপুনি বিশেষভাৱে আপুনি কথাবোৰ চব শুনি ক'লে ধন্যবাদ তাৰ বাবে আৰু কি পাইছে আজি নাই পতা মানে ৰভা কেলৈ দিব বাৰু কি পাইছে আজি ৰভা দিব কেলে কি পাতিছে আজি এই সকাম পাতিছে আজি নে পিছত অলপ এই পৰহিলৈ সকাম পাতিছে কি সকাম ভাইটি ভাগৰ সকাম কি সকাম বিয়া অঁ ভাইটিৰ বিয়া তেখেত যথেষ্ট ডাঙৰ দেখিছে নহয় এই তেখেতক মই চাইজটো দেখুৱাই দিছোঁ তেখেতৰ ভাইটিৰ বিয়া নতুন টিং আনি লগালে সৰিবোৰ বান্দাখন লগাই দিলে বান্দা বনালে আৰু এইবোৰ লগাই দিলে
ৰভা দি হৈ গ'ল ব্লগটো আজিলৈ সামৰি দিলোঁ আৰু লাইক আৰু শ্বেয়াৰ কমেণ্টত জনাই দিব আৰু বেল আইকনটো দবাই দিব তো গাইজ যি দি ক'লে আৰু মালিকে কৈ দিব আৰু নহ'লে মালিকে বেয়া এটা পাই যাব আকৌ এদিন আপোনালোকক লগ পাম আৰু বাই বাই